নাই আপোনাক মাতি আছে আমাৰ ৰোগীৰ অৱস্থা বেয়া 3 ঘণ্টাৰ পৰা যেতিয়া মানুহজনৰ প্ৰস্ৰাৱ নোহোৱা হ'ল আপোনাৰ নাই নাই আপুনি কিয় পাইছে এতিয়া আপুনি থাকিব থাকিব আপুনি নাই নাই আপুনি আপোনাৰ ডিউটি শেষ হৈ গ'ল কথা স্যার আপনি ইমান সময়ৰ পৰা আপোনাক মাতি আছো ইমান সময়ৰ পৰা মাতি আছে আপোনালোকক আপোনালোকে কিয় অৱহেলা কৰি আছে ইয়াত আপুনি নাযায় আপোনালোক কিয় এনেকুৱা কৰি আছে আপুনি আপোনালোকে নাই 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 আপুনি 2 ঘণ্টা মাতি আছো এক মিনিট ৰ'ব আপোনাক কোনে ডাক কৰা নাই আপোনালোকে ইমান সময়ৰ পৰা কিয় ইমান হেৰি কৰি আছে তাৰ দেখাৰ বাবে তাৰ অৱহেলা কৰে নহৰ দিন নাই 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 মই কথা বুজাৰ কথা নাই আমি বুজি পাওঁ কথা আপুনি এইটো শিক্ষিত মানুহ ডক্টৰ এইটো আপোনাৰ জিম্মাদাৰী নেকি আপোনালোকৰ চকুৰ সন্মুখত আপোনালোকে ইমান সময়ৰ পৰা কোনো গুৰুত্ব নিদিয়ে অক্সিজেন লগাওক আপুনি আপোনালোকে নাই নাই এতিয়ালৈকে আপোনালোকে গুৰুত্ব নিদিয়ে কিয় নাই নাই ছাৰ আপুনি আপুনি কৰি আছে নাই নাই 3 ঘণ্টা আছে স্যার কথাটো কিন্তু মনত ৰাখিব আপুনি আপোনাক এতিয়ালৈকে মাতি আছে আপুনি কোনো গুৰুত্ব দিয়া নাই 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 আপুনি মাস্কখন আঁতৰাওক আপোনাৰ চেহেৰাটো দেখুৱাওক আপুনি নাই নাই আপোনাক মই ইমান সন্মান কৰি আপোনালোকক মাতি আছো আপোনালোকে কিয় নুশুনে তাত যাব লাগে নে নাই আপোনালোকৰ মানুহ মানুহজন মৰি আছে নে জীয়াই আছে আপুনি চাবলৈ নাযায় আপুনি আহক না কোনেও টাইম ৱেষ্ট নকৰে আহি থাকক আপুনি আরে 3 ঘন্টা আগে ওষুধ দিছেন পেশাব বন্ধ হয়ে মরে আমি ৰাতিপুৱা গৈছিলোঁ লংকা হস্পিটেলৰ পৰা আমি কোভিড টেষ্ট কৰিবলৈ ইয়াতে আহিছিলোঁ ইয়াতে অহাৰ পিছত আমাক 4-5টামান টেবলেট দিছে আপোনাৰ কোন আছিলে মোৰ মামা হয় মামা আচ্ছা কি হৈছিলে কোভিড টেষ্ট কৰিছোঁ তাৰপৰা আমাৰ ইয়াত দিছে ৰিলিজ দিয়াৰ পিছত আমি ইয়াতে আহিছিলোঁ আমাক 4-5টামান টেবলেট দিছে 4-5টামান টেবলেট খোৱাৰ পিছত আমাৰ মামাৰ পেচাবটো বন্ধ হৈ গ'ল আমাক এখন বেড দিছে বেড দিয়াৰ পিছত আৰু বেলেগ একো আমাৰ ট্ৰিটমেণ্ট কৰা নাই ঠিক আছে আমি বাৰে কৈ আছিলোঁ আমাক ট্ৰিটমেণ্ট নাই টেবলেটখিনি আমাৰ লগতে আছে বৰ্তমান তাৰপিছত আমাৰ মামাই কৈছে আমাৰ পেচাবটো বন্ধ হৈ গ'ল সিহঁতে পাইপ বিচাৰিবৰ কাৰণে 1.5 ঘণ্টামান লগাইছে তাৰপিছত পাইপতে পাইছে বেগটো পোৱা নাই তাৰপিছত আমাৰ মামাৰ লাহে লাহে কোনে বেগ পোৱা নাই কোনে বিচাৰিছিলে ডক্টৰে ডক্টৰ আপোনাৰ লগত আছিলে নেকি লগত নাছিল মানে তাৰপিছত যেতিয়া মামা যেতিয়া অৱস্থা আছিল সিহঁতে মানে দৰ্জা বন্ধ কৰি পেলাই ভিতৰত মানে সোমাই বহি আছে এতিয়া কি হ'ল এতিয়া ৰোগীজন কি হ'ল ৰোগীজনৰ অৱস্থা কি ৰোগীজন নাই এতিয়া মৃত্যু হৈছে বুলি আপোনাক জনাইছে আচ্ছা ঠিক আছে
এইটো শিকাইছে তোমাৰ পঢ়া লিখা অনুমান এশবাৰ কৈছে যে পেচেণ্টটো কিবা চাইড প্ৰশ্নটো লগা সিহঁতে ভাগ পাতি আছে এটা আন্দোলন ডক্টৰ বাদ দিছে ডক্টৰ তাক বাদ দি আছে লাইন মাৰি তুমি চিষ্টেম কৰি বাদ দিব কি স্যার বেশি আমার মানুষ নাই কি বেশি স্যার আমার মানুষ মারিছে ইয়াতে আমার লড়াই রে তুমি বানাই লইছে ইয়াতে না বাজে নাকি কেন কইব কেন কইব ওই কইছে মাতে না কোন তামনটা মাতে বাজো স্টেশন কেন কইব ফটো তালো পিকটা বানাব পারিবা আমি রেডি আছো আমার মানুষটো ভিডিও বানা আমার পেশেন্টটো ভিডিও বানাইলো তারপরে তো আমরা লগে পা নাম্বারটা আছে আপনার দেখুন তুমি দিন সব আপনার সাইডে ঘটনাটো কি হ'ল ইয়াত ঘটনাটো এনেধৰণৰ লংকাৰ পৰা এজন পেচেণ্ট গিয়াছুদ্দিন কোভিড ধৰা পৰিছিলে টেষ্টত তেওঁ ইয়ালৈ ৰেফাৰ কৰিছিলে লংকা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ পৰা ৰেফাৰ কৰাৰ পিছত ইয়াত অহাৰ পিছত পেচেণ্টজন চিৰিয়াছ হ'ল আৰু তেওঁলোকৰ অভিযোগ ডক্টৰে তেওঁলোকক ট্ৰিটমেণ্ট কৰোঁতে লেট কৰিছে আৰু সেই হিচাপত অলপ পিছত পেচেণ্টজন মৃত্যু হয় আৰু তাৰ লগে লগে কিছুমান মানুহে অৰ্থাৎ এই পেচেণ্টজনৰ ঘৰ আমাৰ ইয়াৰ পৰা 10 কিলোমিটাৰ নিলগৰ সেই মানুহখিনিয়ে ইয়াৰ যিখন হস্পিটেল উদালি মডেল হস্পিটেল ভাঙি চুৰমাৰ কৰিলে আৰু অতি দুৰ্ভাগ্যজনক যে ডক্টৰজনক ইয়াৰ যিজন ডক্টৰ আছিলে ডিউটিত তেওঁক খুব বেয়া ধৰণে মাৰধৰ কৰিলে গতিকে আমি স্থানীয় ৰাইজে এই যিসকলে চৰকাৰী হস্পিটেলখন কোনে ভাঙিলে আমি স্থানীয় ৰাইজে দাবী কৰিছোঁ যিসকল মানুহে আহি ৰোগীৰ আত্মীয় হওক যিসকলে ভাঙিলে ইয়াৰ ওপৰত প্ৰশাসনে ব্যৱস্থা ল'ব লাগে আৰু যিগৰাকী পেচেণ্ট তেওঁলোকে অভিযোগ কৰিছে লেট ট্ৰিটমেণ্টত মৃত্যু হৈছে তাৰ ওপৰত ইনকুৱাৰী হ'ব লাগে আৰু যদি লেট ট্ৰিটমেণ্টত তেওঁৰ মৃত্যু হৈছে ট্ৰিটমেণ্ট কৰোঁতে দেৰি হৈছে তেতিয়াহ'লে চৰকাৰে তেওঁলোকৰ ওপৰতো শাস্তিৰ ব্যৱস্থা কৰিব লাগে আৰু ৰোগীজনক ক্ষতিপূৰণৰ ব্যৱস্থা দিব লাগে শুনামতে ডক্টৰক মাৰপিট কৰিছে ডক্টৰক শুনামতে কি এইটো দেখা মতে ভিডিঅ' আছে ফুটেজ আছে ডক্টৰক বেয়া ধৰণে মাৰপিট কৰিছে বোলে বেয়া কাম কৰিছে গতিকে স্থানীয় ৰাইজ নহ'লে ইয়াৰ উদালি চিংগাঁও বা ফুলতলি আশে পাশে মানুহ নহ'লে হস্পিটেলখনৰ আৰু ক্ষতি হ'লে হয় আৰু হয়তো ডক্টৰ নাৰ্ছ আৰু বেয়া ধৰণে মাৰপিট কৰিলে হয় গতিকে স্থানীয় ৰাইজে বচাইছে গতিকে এতিয়া ইয়াৰ যিসকল লোকেল স্থানীয় ৰাইজ তেওঁলোকে দাবী কৰিছে ৰোগীজনৰ যিগৰাকী মৃত্যু হৈছে তেখেতৰ পৰিয়ালেও চৰকাৰৰ পৰা উপযুক্ত সাহায্য পাব লাগে আৰু যিসকলে এনে বেয়া কাৰ্য কৰিছে গৰ্হিত কাৰ্য কৰি তেওঁলোকক শাস্তি প্ৰদান কৰিব লাগে উপযুক্ত শাস্তি প্ৰদান কৰিব লাগে